নমস্কাৰ আজি আকৌ এনে ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ দেই ভিডিঅ'টো চাব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজি আকৌ এয়া চব ঢেকীয়া মেটেকা বনাবলৈ লৈছে বোৱাৰীহঁতে তাৰপিছত মাছ বোৱাৰীহঁতে বনাবলৈ লৈছে সেইদিনা মই বনালোঁ আজি বোৱাৰীহঁতে বনাব আকৌ ঢেকীয়া এয়া কেনেকৈ কাটিছে এয়া এজনী বোৱাৰীয়ে মাছ ভাজিছে আজি বৰ মোৰ মনটো ভাল লগা দিন গতিকেলৈ বোৱাৰীহঁতৰ লগত এসাঁজ খাওঁ বুলি লৈছোঁ আপোনালোককো দেখুৱাই দিছোঁ এয়া ভাত বনাই আছে এয়া গাঁৱৰ অসমীয়া মানুহৰ গাঁৱৰ পাকঘৰ দেখাই দিছোঁ আপোনালোকক কেনেকৈ ভাত শাক বনাইছে আমি ঢেকীয়া এনেকৈ কাটোঁ চব আমি ডাঙৰ ডাঙৰকৈ এইভাগে কাটোঁ চব ৰাইজ নাতিনীজনীকো লৈ আহিলোঁ এইবিলাক এনেকুৱা পাকঘৰ গাঁৱত জুই সোমাই তেনেকৈ নাই পোৱা আজি বহি কি কৰোঁ কি নকৰোঁ কৰিছে জুই কাষতে বহেনে কিয়ে কৰোঁ নাই এফালে বতৰটো ডাৱৰীয়া ইমান বৰষুণ দিছে আপোনালোকৰ সেইফালে দিছে নাই জনাবচোন আমাৰ সেইফালে কিন্তু ইমান বৰষুণ দিছে ইমান দীঘল দীঘলকৈ ঢেকীয়া বনাইছোঁ দেখিছে আপোনালোকে এনেকৈ বনাই লওঁ নাই ক'বচোন কমেণ্ট কৰি কিনে ইমান দীঘল দীঘলকৈ ঢেকীয়া বনাইছোঁ দেখিছে এইখিনি দীঘল দীঘল ঢেকীয়া এতিয়া খাবলৈ লৈছোঁ এইখিনি কি বস্তু ধৰিব পাৰিছেনে এয়া চব এইখিনি কি বস্তু ধৰিব পাৰিছেনে এয়া ভাত খাবলৈ বহিছোঁ দেই ৰাইজ ঢেকীয়া চেকীয়া বনাই আৰু হেৰি বনাই এইবোৰ কি বুলি কয় মেটেকা ঢেকীয়া বনালোঁ কলডিল পিটিকা চব বনাই এতিয়া খাই বৈ আজৰি হৈছোঁ আৰু লাহেকৈ এয়া খালোঁ খাইছোঁ এয়া বোৱাৰীকেইজনী খাইছে ভাই বোৱাৰী ভাগিন বোৱাৰী দেখিছে না এইজনী ওচৰৰ বাইদেউ এজনী এইবোৰে মোৰ জীৱন এজনী মোৰ জাৰ প্ৰিয় জাৰ এজনী এয়া চক অকণমান ফূৰ্তি কৰিছোঁ দেই এটা আনন্দ আৰু ফূৰ্তি লগা দিনত আমি ফূৰ্তি কৰিছোঁ জা জ্বলি আৰু বাইদেউৰ লগত দেই নাচনী লৈ আহিছোঁ কেমেৰা নাচনী লৈ যাম তোমাৰ ভণ্টি ভাত খাইছে নাচনী নাচনী সোমাতে নাচনী মৰমতে গাছে নহয় গগনাৰ এখন কাগজৰ দোকান মোজান দেহা লেখিনোহে কৰিলোঁ এখনি চিঠিৰে লগ কবি মৰি গ'লে মোজান দেহা থাকি যাব এখনি কিতাপৰ মই মৰি গ'লে মোজান দেহা নামে নুথাকি যাব এখনি সমাজৰ সোণাৰীয়ে গঢ়াব এডালিনে দুডালি কৰি মৰম চেনে মোজান দেহা কোনেনো জোৰা দিব
দুদিনে একেটি কৰি বেটি ওচৰলৈ যাবি নে অকণমান ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বন্ধুসকলৰ কাৰণে এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম দেই।